মোৰ কথাটোৰ তালত আপোনালোকে হাত চাপৰি দিব দেই সকলোৱে দিব ভাল লাগিব দিয়া
গোৱালপুৰৰ যিবোৰ উদ্যোক্তা সঁচাকৈ ইমান ধুনীয়াকৈ ইমান ডাঙৰ জনসমাৱেশ আৰু ইমান ধুনীয়াকৈ অনুষ্ঠান চলাই আছে তো গোৱালপুৰৰ উদ্যোক্তাসকলৰ কাৰণে গোৱালপুৰতে সঁচাকৈ লাগি দিব বহুত আৰু এতিয়া যিমান মানুহ হৈছে অনাগত 10 বছৰত ইয়াতকৈ বহুত বেছি ইয়াৰ 6 গুণ বাঢ়িব লাগে ইয়াৰ 10 গুণ বাঢ়িব লাগে আৰু বিহুখন 100 বছৰ সময় গৈছে মই এবাৰ বিহু গাইছো কৰবি পাতিছো পুৰণা বিহুবিলাক লাষ্টত হ'ব দেই তাকে নতুন আরে সবতে আছো আরে বিহু গাইছো কৰবি পাতিছো মাইক্রোফোন দিকে লাগে তো বাবা নমস্কাৰ ভালে সকলোৰে ফাইন ফাইন মই মানে ইপিনৰ যিমান মানুহ দেখিছোঁ এপিনৰ মঞ্চৰ ওপৰত নবহে আৰু এই জোৰকে উঠি মাৰিছোঁ ভালে সকলোৰে অকণমান তলত বহি ৰঙালীৰ আন্তৰিক দৃশ্য জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠান আৰম্ভ কৰিছোঁ একেবাৰে আপাৰ অসমৰ ছোৱালী বেলতলা ঘৰ এবাৰ জোৰকে হাত চপাই নাপাবা বেলতলা ঘৰ কিন্তু এইদিনৰ আমাৰ ছোৱালীজনীয়ে বজাইলা হৈ গ'ল আজিকালি এবছৰ আমি একেলগে অনুষ্ঠানবিলাক কৰি গৈ আছোঁ তো বিহু এটা গাইছোঁ ৰাইজে আকৌ সহায় দিব লাগে ডেকা আছেনে আপোনালোকৰ উঠি লাগিব ৰাতিপুৱা লাগে